চন্দ্ৰমাত খাই ল'লোঁ, অৰ্থাৎ পেট পূজা কৰি ল'লোঁ। ইমান যে টেষ্টি। আৰু এনেকৈ গৈ মামাহঁতৰ ঘৰ পালোঁ। মামী, ডাঙৰ মামীয়ে ৰং দিব বিচাৰিছে, দিলে আৰু। যিহেতু আমি বৰপেটা সত্ৰত যামেই, তাতে ৰং খেলিমেই। মামীয়ে কৈছে একদম চাফ চিকুণ হৈ যাব নালাগে, তাতে এনেও দিব। তো মামীহঁতৰ পৰা ৰং লৈ ল'লোঁ। যিহেতু বৰপেটাত খেলিব লাগিব আৰু ৰং আনিব পাহৰি গ'লোঁ, কিনিব পাম বাৰু তাতে। লৈ ল'লোঁ। এয়া দেখিছেনে, দোকানবোৰ আচৰিত আচৰিত নাম দেখিছেনে? চেৰেৰা, চাওমিনা, মানে এনেকুৱা বাল্লা চলিৰ দোকান, ইমানে বাজি নাম লিখিছে মানে বৰ ভাল লাগিছে। দোকানবোৰ আচৰিত আচৰিত নাম, চাবচোন। মানে ফেইল কৰাসকলৰ বাবে বিশেষভাৱে দেখিছেনে, এইখন স্পেচিয়েল ডিছকাউণ্ট দিছে। মানে দোকানবোৰৰ নাম দেখিলে মানে আপোনাৰ ভাল লাগে। এয়া উপস্থিত হ'লোঁ বৰপেটাৰ সত্ৰৰ ভিতৰত সোমাই দেখিছেনে, বিফৰ মানে আগৰ লুকটো চাব আৰু এতিয়াৰ লুকটো চাওকচোন, কেনেকুৱা অৱস্থা কৰি দিছে বহুতখিনি। কিন্তু বহুত নৰ্মেল বৰপেটাৰ মানুহবোৰ, সঁচাকৈ বহুত ভাল লাগিলে গৈ। আৰু এয়া মামাৰ ছোৱালী দিশামণি, তাইকো লগত লৈ আহিছোঁ। এয়া ইমান ধুনীয়া পৰিৱেশ দেখিছেনে? এতিয়া আমি অলপমান হোলী খেলি বহিছোঁ, ৰেষ্ট লৈছোঁ। তেখেতলোকৰ গা চা বেয়া। আমাৰ ভণ্টি, মামাৰ ছোৱালী, তাই পুৰা ব্যস্ত একদম ফটোত। হয়। আমি ৰিচা কালাৰটো, চুলি কালাৰটো ইমান ধুনীয়া লাগছে নহয় তোৰ। এই চুলিখিনি ফটোৰ পৰা আহিছে। তাৰ মুখকেইখন ভাল লগা হৈছে। পানী খাব ৰৈ আছোঁ, আধা হৈ ৰৈছোঁ। দেখিছেনে কাপোৰৰ অৱস্থা নাই, মোৰো অৱস্থা নাই, একদম কালাৰে নিদিছোঁ। ইমান মানুহ দেখিছেনে, অজস্ৰ মানুহ কিন্তু মন্দিৰটো চাৰিওকাষে সত্ৰকেইখন বহি আছে ইয়াতে। আৰু আমি এতিয়া অৱশেষত যাওঁগৈ। এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ মামাহঁতৰ ঘৰলৈ, আৰু কাইলৈ গুৱাহাটীলৈ যাম। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট নাপাহৰিব। বাই বাই আজিলৈ।